প্ৰায় এসপ্তাহৰ মূৰত কলেজলৈ আহিছোঁ যিহেতু প্ৰথমতে নিজকে চাই লৈছোঁ ধুনীয়া হৈ যাব পাৰোঁ অলপ। মই আহিলোঁ প্ৰায় 8:30 বজাত আৰু ইয়াতে আমাৰ অভাৰব্ৰিজৰ কাম হৈ আছিলে। আহি পেলাই আমি চাহ চিঙৰা খালোঁ মোৰ লগত ইউটপি গৈ আৰু মই কলেজলৈ সোমাই গ'লোঁ আৰু ইমান পাত খৰি আছিলে দাদাকেইজনে চাফা কৰি আছিল। মই যিহেতু ক্লাছলৈ আজিও লেট হ'লোঁ সেইকাৰণে মই জিটি চাই আছিলোঁ। তেতিয়া দেখিলোঁ এটা মেকুৰী, যিটো মেকুৰীক দুটা কুকুৰে চাই আছিলে মানে বহুত। তাৰপিছত দেখিছোঁ যে সিহঁতে পূৰা মেকুৰীটোক দৌৰাই দৌৰাই একদম বাহিৰ কৰি থৈ আহিলে। মই সিহঁতক সুধিলোঁ যে তহঁতে কিয় মেকুৰীটো খেদাই দিলে? তেতিয়া ক'লে তয়ো পাৰা নহ'লে তোকো খেদাম। সেইকাৰণে মই ক্লাছলৈ গ'লোঁ আৰু ক্লাছত মানে আমি এনেকৈ কিবাকিবি কৰি থাকোঁ আৰু মানে পঢ়োঁ মানে। তাৰপিছত ওলাই আহিলোঁ, ওলাই আহি পেলাই অলপ ৰখি আমি ভাবিলোঁ ক'ৰবাত অকণমান লেকচাৰ দিবৰ কাৰণে বহোঁ, সেইকাৰণে বহিলোঁ। তাৰপিছত মই চাহ খালোঁ, আকৌ ঘৰলৈ আহিলোঁ। বাই বাই।